এয়া ৰাতিপুৱা প্ৰায় এতিয়া 10:30 হৈছে আৰু মই মাংস বনাইছোঁ কাৰণ যোৱাকালি ছানডে আছিলে আৰু মই নোৱাৰিলোঁ। এয়া মাংস মই কুকাৰতে ফ্ৰাই কৰিছোঁ। মাছকণ তেলত ভাজোঁ বুলি আৰু ফ্ৰাই কৰি তাৰপিছতে মই কুকাৰতে চিটি লগাই দিম কাৰণ সেইটো লোকেল মুৰ্গী। আৰু এয়া তেল গৰম হৈছে, তেল গৰম হ'লত মই মাছকেইখন দি দিছোঁ। মই ফ্ৰাই কৰি ল'ম মাছকেইখন, আপোনালোকে চাই থাকিব। এয়া মাংসকণো ফ্ৰাই হৈছে আৰু ভাজোতে ইয়াৰ মছলাৰ পানীখিনি শুকাই গৈছে আৰু তাতে মই পানী দি দিম। পানী দি চিটি লগাই দিম। পানী আপোনালোকৰ জোখৰ মতে দিব পাৰে। মই এনেকৈ বনাই খাওঁ। লোকেল মুৰ্গী হ'লে মই ভাল পাওঁ এনেকৈ বনাই খাবলৈ, আৰু ল'ৰাও ভাল পায়। সেইকাৰণে আজি মানুহজন নাই আৰু তেওঁ আমাক এয়া আনি দি থৈ গৈছে আৰু সেইকাৰণে বনাইছোঁ। এয়া উতল আহোঁতে মই ঢাকন লগাই দিলোঁ আৰু এইকণ মাছো ফ্ৰাই হৈ গৈছে। এয়া চিটি লগালোঁ, কেইবাটাও চিটি দিলোঁ আৰু মোৰ মাংসকণ হৈ গ'ল। ইফালে মাছ ফ্ৰাই হৈ গ'ল আৰু মাছ ফ্ৰাই হৈ যাওঁতে মই মাছ ফ্ৰাই কেৰাহীটোতে তেল আছিল আৰু তাতে মই এয়া লেচেৰা মাছ ভাজি এখন বনাই দিওঁ। এয়া ল'ৰা কাৰ্টুন চোৱাত ব্যস্ত। এয়া আমাৰ থালি ৰেডি। মুৰ্গী মাংস জোল, নেমু এডোখৰ, মাছ ফ্ৰাই আৰু লেচেৰা মাহ ভাজি। এয়ে আমাৰ আজি লাঞ্চটো এনেকুৱা হ'লে খুব ভাল লাগে। আমি সকলোৱে নাজানো কিমানে ভাল পায়, কিন্তু মই হ'লে খুব ভাল পাওঁ। আমাৰ ঘৰত এইটো প্ৰেছক্ৰাইব কৰে, তেওঁলোকে ভাল পায় আৰু। এয়া ছানি ডে, ৰ'দ বৰ প্ৰখৰ আৰু মই ওলাইছোঁ যাবলৈ ক'ৰবালৈ। হাই, হেল্ল', নমস্তে, ছালাম। এয়া মই আজি ব্লগটো অথনি ষ্টাৰ্ট কৰিলোঁ, ভাবিলোঁ ৱেলকাম কৰি দিওঁ, কিন্তু মই কিবা এটা কাৰণত বাহিৰত গৈ আছোঁ। দেখুৱাম বাৰু, কাৰণত নহয় তুলনি বিয়া এখন আছে। মই আজি নিদিয়ে নোৱাবলৈ মাতিছে, তালৈকে যাওঁ আৰু যদি পাৰিম আপোনালোকক নিশ্চয় অলপ দেখুৱাম। আৰু আমাৰ লাঞ্চটো হৈ গ'ল আৰু এয়া গৈ আছোঁ। মই ওলালোঁ আৰু ইমানেই গৰম, মই ছাতি ল'ব লগা হৈছে।
কইনাৰ মামীয়েক আৰু মাহীয়েকে সজালে এতিয়া কমপ্লিট হৈ গ'ল এতিয়া সেৱা ল'ব আশীৰ্বাদ ল'ব তাৰপিছত আৰু শেষ আৰু এয়া সজাই সেন্দুৰ দি আছে মাহীয়েকে কিবা কপালত সেন্দুৰ আঁকি দি আছে আৰু ইয়াৰ পিছতে ল'ব তেওঁলোকে হেৰি নিয়মবোৰ মই অলপ অলপ দেখুৱালোঁ এয়া মাক কইনাৰ মাক এয়া মই আহি পালোঁ ঘৰলৈ আৰু এতিয়া ব্লগটো এণ্ড কৰোঁ আজি আপোনালোকৰ লগত মোৰ যাত্ৰা ইমানেই নেক্সট ব্লগ লৈ সোনকালে আহিম আৰু তেতিয়ালৈকে আপোনালোকক থেংক ইউ কৈছোঁ মোৰ ব্লগটো চাই থকাৰ বাবে আৰু থেংক ইউ ছ' মাছ ফৰ বিং উইথ মি আৰু ছাবস্ক্ৰাইব কৰাৰ কাৰণেও বহুত ধন্যবাদ আহিছোঁ তেতিয়াহ'লে নেক্সট ব্লগত আকৌ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে থেংক ইউ বাই